Good morning, welcome back to my channel. আৰু এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ। এতিয়া পুৱাৰ 10টামান বাজি গ'ল, দেৰি হ'ল আজি মানে ব্লগটো আৰম্ভ কৰোঁতে। আজি কিবা এটা বনাম স্পেচিয়েল, আৰু আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ নকৰোঁ, মোতকৈ মানে বেছি জানে আপোনালোকে। মই এনেই আৰু আপোনালোকক বনোৱাটো দেখাই দিম, মই কেনেকৈ বনাওঁ বা মোৰ ষ্টাইলটো কেনেকুৱা বনোৱাৰ দেখুৱাই দিম। আপোনালোকে নিশ্চয় চাব, আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকিব, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এতিয়া মই বনাই আছোঁ মেগী। আমাৰ ঘৰত আপোনালোকক মোৰ প্ৰথম ব্লগটোত দেখুৱাইছিলোঁৱে যে আমাৰ ঘৰত দুজন আলহী আহি থাকে, সদায় আহি থাকে। আমি গোটেইকেইটাই মানে মেগী খাম আৰু বনাই, সেইটো আৰু ইজি, মানে 2 মিনিটত হ'ব মেগীটো। তো বনাই আছোঁ, খাম এনে আৰু চিম্পলকৈ বনাইছোঁ মেগী। সেয়া আহিছে, আহা আহা, হাই গাইজ কোৱা, হাই গাইজ, আৰু কৈ দিয়া হাই গাইজ, কোৱা এনেকৈ দিয়া, আই লাভ ইউ, মোক চুমু দিয়া এটা, থেংক ইউ, ৱেলকাম। মই মেগী বনাওঁ দে, তুমি খাবানে? যোৱা দাদাৰ লগত যোৱা। তো তাই মানে বহুত ভাল পায় আৰু আমাৰ ইয়াত আহি। মই মেগী বনাই আছোঁ, আমাৰ গোটেইকেইটাৰ কাৰণে বনাই আছোঁ। মছলা এইকেইটা হৈছে মছলা, দি আছোঁ। তো দি লওঁ মই। এয়া মোৰ মছলাখিনি ৰেডি হৈ আছে, বনাই আছোঁ। চাওকচোন, মানে একদম চিম্পুলকৈ বনাওঁ আৰু ইজি হৈ যায়, আৰু ইমান বেছি মানে ভেজিটেবল দি নবনাওঁ। নিজনী মাতি দিয়াচোন, মাতা, তুমি মাতা। য়েছ পাপা, ন পাপা। মই মাতি দিওঁ, তুমি মাতিবানে? দে মাতা, এইফালে আহা, ওচৰত আহা মোৰ। মাতা জনী জনী, মই কম তুমি মাতা জনী জনী। তুমি কৈ য়েছ পাপা, ইটিং চুগাৰ, টেলিং লাই, নো টেলিং লাই, নো পাপা, অপেন ইয়ৰ মাউথ, ইয়ে। ভাল লাগিছেনে? এনেকৈ ক, লাইক কৰিবা দে, শ্বেয়াৰ কৰিবা দে, ভিডিঅ'টো ভাল লাগিছেনে কোৱাচোন, মোক ভাল লাগিছেনে? বাই বাই। তো তাই তেনেকুৱা আৰু মোৰ লগত মানে আৰু খেলি থাকে এনেকৈ। সেয়া চাওক, মাতো খেলি থাকে তাই মোৰ লগত, এনেকৈয়ে থাকে, ভাল লাগে ন। আৰু আপোনালোকৰ লগত যে মই ৰেচিপি শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ, এইটো আজি মই বনাম চিকেন। আৰু প্ৰথমতে মই মানে নিমখ হালধি দি লৈছোঁ, নিমখ আৰু হালধি দি লৈছোঁ মই। তাৰপিছত পিঁয়াজখিনি দি দিম, এনেকৈ মানে ভাজি লৈ, মই মানে এনেকৈ ভাজোঁ আৰু প্ৰথমতে মানে অকণমান চেনি দিলে কালাৰটোৰ কাৰণে, ধুনীয়া এটা মানে ৰং আহি যায় মাংসখনো, খাই যেনেকৈ ভাল লাগে, চাইও ভাল লাগি যায় মানে। ধুনীয়াকৈ বনাই আছোঁ আৰু অকণমান মানে ৰেড হ'লে আৰু মাংসখিনি দিম। পিঁয়াজখিনি অকণমান ভজা হ'ব, মাংসখিনি মই দি দিম। অকণমান লৰাই দিছোঁ, আৰু এতিয়া মই চিকেনখিনি মানে ৰংচোৱা অকণমান ভাজি ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু আমাৰ কড়াই কালাৰটো এনেকুৱা। মাংস বনাই আছোঁ, এনেকুৱা ঘামিছোঁ নহয়, চাওকচোন, পূৰা একদম মানে চুলি খপা বান্ধি ল'লোঁ। আৰু আজি মানে মাংস মই বনাইছোঁ, এনে মানে মাংস আনিলে মই বনাওঁ, বাকীবিলাক মায়ে বনাই থাকে। তো বনাই মেলি আপোনালোকক দেখুৱাম, চাই থাকিব। আজি বতৰটো মানে ৰ'দ দিয়া নাই, বৰষুণো দিয়া নাই, মানে ইমান গৰম দিছে,
পুৱাটো ভাবিলোঁ বৰষুণে আহিব, কিন্তু নাই, ইমান গৰম দেখিছেনে, খাম অৱস্থা নাই আৰু। চাই থাকিব কেনে হৈছে বাবু, টেষ্টি? এয়া হৈছে মোৰ চিকেন কাৰী ৰেডি। এয়া ভাত, এয়া বেঙেনা ভাজি, এয়া চালাড, সেয়া আৰু এইটো জলকীয়া। চিম্পল নন ভেজ থালি। ইমান বেছি বনাব নাজানো, যিখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোককো। এই ভাতটো মানে ভাঙিয়ে গ'ল, দেখিছেনে? গুড ইভিনিং গাইজ। আজি মানে দুপৰীয়া ভাত পানী খাই মানে ব্লগটো আৰু কৰা নহ'ল, কণ্টিনিউ কৰা নহ'ল, মানে শুই থাকিলোঁ। ভাত খাই মানে বহুত ভাগৰ লাগিছিল, ইফালে ইমান বেছি গৰম মানে আৰু কি ক'ম, তো সেইকাৰণে শুই থাকিলোঁ। আৰু এতিয়া হৈছে গধূলিৰ মই চাহ একাপ খালোঁ। এতিয়াতো 6:15মান বাজিলে। তো আজিৰ ব্লগটো মই ইয়াতে সামৰোঁ। আৰু আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগিছে, দেন মোৰ কাৰণে এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট মানে কৰিব। আৰু কেনেকুৱা হৈছে ব্লগটো জনাব কমেণ্টত। তো আজিলৈ ইমানেই, আকৌ আহিম নতুন ভিডিঅ' লৈ, চাই থাকিব।